আপোনালোকে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বিষয়ে জানিবলৈ ইচ্ছুক নে? যদি ইচ্ছুক হয় তেনেহ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ শেষলৈ চাব বুলি আশা কৰিলোঁ। 1449 খ্ৰীষ্টাব্দত বৰ্তমান নগাঁও জিলাৰ বৰদোৱাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হয়। তেওঁৰ পিতৃৰ নাম আছিল কুসুম্বৰ ভূঞা আৰু মাতৃ আছিল সত্যসন্ধা দেৱী। সৰুতে পিতৃ মাতৃ ঢুকুৱাত বুঢ়ীমাক খেৰখুটিয়ে তেওঁক তুলি তালি ডাঙৰ দীঘল কৰিলে আৰু তাৰ পিছত বুঢ়ীমাক খেৰখুটিয়ে 13 বছৰ বয়সত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক মহেন্দ্ৰ কন্দলীৰ টোলত নাম লগাই দিয়ে আৰু শিশুকালৰ পৰাই শংকৰদেৱে বহুতো অসাধাৰণ কাম কৰি মানুহৰ মনত চমক লগাই দিছিল আৰু শংকৰদেৱে কেইবাবছৰমানৰ ভিতৰতে অসাধাৰণ পাণ্ডিত্যৰ বুৎপত্তিৰ পৰিচয় দি শিক্ষা শেষ কৰে। শিক্ষা সমাপ্ত কৰি শংকৰদেৱে সূৰ্যৱতী নামে এগৰাকী কন্যাক বিবাহ কৰে আৰু তাৰ পিছত সূৰ্যৱতীৰ মুনু নামে এগৰাকী কন্যা জন্মে আৰু তাৰ অলপ দিন পাছতে সূৰ্যৱতীৰ মৃত্যু হয় আৰু মৃত্যু হোৱাৰ পিছত তেওঁৰ বৈৰাগ্য ভাৱ উপজে আৰু তাৰ বাবে তেওঁ 12 বছৰ কাল ভাৰতৰ বিভিন্ন তীৰ্থ পৰ্যটন কৰে। তীৰ্থৰ পৰা উভতি আহি আত্মীয় স্বজনৰ অনুৰোধত তেওঁ দ্বিতীয়বাৰৰ বাবে কালিন্দী আইক বিবাহ কৰে আৰু তাৰ পিছত ভক্তি ধৰ্মৰ আচৰণ প্ৰৱৰ্তন আৰু প্ৰচাৰ কৰিলে, মণিকূট স্থাপন কৰিলে, চিহ্নযাত্ৰাৰ নাট অভিনয় কৰি সকলো শ্ৰেণীৰ ৰাইজক মুগ্ধ কৰিলে। পিছত তেওঁ কছাৰী উপদ্ৰৱত ব্ৰহ্মপুত্ৰ পাৰ হৈ শংকৰদেৱে আহোম ৰাজ্যৰ উত্তৰ পাৰে গাংমৈ আৰু পাছত ধোৱাহাটা বেলগুৰিত বাস কৰে। ইয়াতেই তেওঁৰ মাধৱদেৱৰ লগত মিলন ঘটে আৰু বৈষ্ণৱ ধৰ্ম গ্ৰহণ কৰিয়ে মাধৱদেৱ হৈ পৰে শংকৰদেৱৰ অনুৰক্ত প্ৰিয় শিষ্য। পিছতে শংকৰদেৱ নামনি অসমলৈ ভটিয়াই আহি বৰপেটাৰ পাটবাউসীত নিগাজিকৈ থাকিবলৈ লয় আৰু ইয়াৰে কিছুকাল পাৰ হোৱাৰ পাছতে 1468 খ্ৰীষ্টাব্দত 120 বছৰ বয়সত তেওঁ একান্ত শিষ্য মাধৱদেৱৰ ওপৰত ধৰ্মৰ ভাৰ অৰ্পণ কৰি কোচবিহাৰত তেওঁ দেহত্যাগ কৰে। ধন্যবাদ।